মই মোৰ আছামিজ জুৱেলাৰী কালেকশ্যনখিনি দেখাব ওলাইছোঁ আপোনালোকক। তো মোৰ যিখিনি আছামিজ জুৱেলাৰী আছে সেইখিনিও দেখুৱাম, লগতে আৰু কেইটামান বেলেগ জুৱেলাৰীও দেখাম। তো আপোনালোকক কোনটো জুৱেলাৰী বেছি ভাল লাগে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। তো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'খিনি অলপমান লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু অন্যান্য ভিডিঅ'খিনি আপোনালোকে জলদি পাই যায় মোৰ। আৰু বেলেগ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ অতি সোনকালে সদায় দিয়াৰ চেষ্টা কৰিম। ফাৰ্ষ্ট এইটো এটা আছামিজ জুৱেলাৰী হয়। তো ইয়াৰ মোৰ গলত পিন্ধাটো চেঙি গ'ল। তো ইয়াৰ ইয়াৰিংযোৰ আছে, তো কেনেকুৱা লাগিলে জনাব। আৰু লগতে এইটো এটা আছামিজ জুৱেলাৰী, কেনেকুৱা পাইছে আপোনালোকে? এইটো মোৰ খুব ভাল লাগে। এইটো মোক মোৰ বিয়াত এজনী ভণ্টিয়ে দিছিলে, আমাৰ ঘৰৰ ওচৰৰ, মানে মোৰ মাৰ ঘৰ য'ত তাৰে। তো ইয়াৰ কাণৰ হেৰিযোৰ বেছি ভাল লাগে, কাণফুলিযোৰ মোৰ। তো এইটো মই এনেই কেতিয়াবা পিন্ধিছোঁ, কিন্তু গলৰটো এতিয়ালৈকে পিন্ধা নাই। নেক্সট এইটো মোক মোৰ বিয়াত বায়ে দিছিলে। এইটো মোক খুব ভাল লাগে, একেবাৰে চিম্পুল হয়। ডিঙিত পিন্ধিলে একদম ডিঙিৰ লগত লাগি থাকিলে মই এনেকুৱা ধৰণৰ জুৱেলাৰীখিনি খুব বেছি ভাল পাওঁ। আৰু এইটো এটা ইয়েৰিং, কাৰ ভাল লাগিছে জনাব। মোৰ ভালেই লাগে চিম্পুল কাৰণে। আৰু নেক্সট এইটো মই বিয়াৰ আগতে বান্ধৱীৰ লগত একবাৰ দেওপানী মন্দিৰ যাওঁতে তাৰে পৰা কিনিছিলোঁ। তো কেনেকুৱা লাগিছে জনাব আপোনালোকে। নেক্সট এই ফুলিযোৰ মোৰ বান্ধৱীৰ বিয়াত লৈছিলোঁ। ভাল লাগিছেনে আপোনালোকৰ জনাবচোন। মোৰ খুব ভাল লাগে এই ফুলিযোৰ, বহুত লাইট ৱেইট হয়। আৰু এইটো এটা মণিপুৰী গ'ল্ড চেইন হয়। এটা মেলাত গৈ মানে মোৰ মাৰ ঘৰত, তো তেতিয়া তাৰে পৰা লোৱা হৈছিল এইটো। এইটো মোৰ বিয়াৰ বুজ পিংটো হয়। এইটো ভাঙি গৈছিল যদিও এনেকৈও পিংটো লগালে ভালেই লাগে। আৰু ইয়াৰ ইটো টুকুৰাও মই এনেকৈ ধৰণেই লগাওঁ। নেক্সট এইটো মোক এজনী নন্দেকে দিছিলে। তো কেনেকুৱা লাগিছে জনাব। আজিলৈকে মই এইটো পিন্ধা নাই, পিন্ধিম কেতিয়াবা, আপোনালোকক দেখুৱাম কেনেকুৱা লাগে জনাব। আৰু এইটো হৈছে পায়েল, মিছ'ৰ পৰা কিনিছিলোঁ 50 টকা দি। আৰু এইটো মোৰ ভণ্টি এজনীয়ে দিছিলে মাজুলীত বিয়াৰ টাইমত। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, ভাল লাগে। আৰু ইয়াৰ ফুলিটো এই ফুলটোৰ নিচিনা একে হয়। তো আপোনালোকক আৰু দেখুওৱা নাই ফুলিটো, লগতে টিকলিটো আছে, তো সেইটো দেখুৱাই দিছোঁ আপোনালোকক। আৰু ফুলিটো মানে মই ক'ত থৈছোঁ পাহৰি গৈছোঁ। এইটো টিকলিটো হয়। কমেণ্টত প্লিজ জনাব কোনটো ভাল লাগিছে আপোনালোকৰ। নেক্সট এইটো এটা আছামিজ জুৱেলাৰী। এইটো একেবাৰে লাইট ৱেইট আৰু ভাল লাগে। যাৰ আছে গমেই পাইছে কেনেকুৱা হয়। আৰু মই এনেকৈ ডিঙিত লাগি থকা জুৱেলাৰীখিনি খুব বেছি ভাল পাওঁ। আৰু ফুলিটো বহুত কিউট হয়, সৰু। এইটো মই বিয়াৰ টাইমত লৈছিলোঁ। আৰু ইয়াৰ ফুলিযোৰ সেইযোৰো ভালেই লাগে, খালি মই মানে অলপ দীঘল পাওঁ। মই বেছি দীঘল ফুলিখিনি পিন্ধি বেয়া পাওঁ। আৰু মই একেবাৰে চিম্পুল সৰু ফুলিখিনি বেছি ভাল পাওঁ। আৰু এইটো মোৰ বিয়াৰ টাইমত মাথাত লগত টিকলিটো আছিলে। এইটো অলপ ডাঙৰ লাগিছে, হ'লেও ভালেই লাগিছে। আপোনালোকৰ কেনেকৈ লাগিছে জনাব। আৰু এইটো মোক মোৰ বৰ্তাৰ ছোৱালীয়ে দিছিলে, বায়ে। তো আজিলৈকে ইউজ কৰা নাই, দেখুৱাই দিছোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এইটো হৈছে মোৰ বিয়াৰ আছামিজ জুৱেলাৰীটো। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বাৰ পচন্দৰ হয়, মোৰতো খুব বেছি ভাল লাগিছে। প্লিজ কমেণ্টত আপোনালোকেও জনাব আপোনালোকৰ ভাল লাগিছে নে নাই। নেক্সট এইটো এটা বিয়াৰ জুৱেলাৰী। এইটোও ভাল লাগিছে, এইটো মই পিন্ধিছোঁ। তো মই জুৱেলাৰীখিনি পিন্ধাৰ যি পিন্ধিছোঁ সেইখিনিৰ এটা ফটো আপোনালোকক ভিডিঅ'টোৰ মাজত এড কৰিয়ে দিছোঁ। তো আপোনালোকে জনাব কেনেকুৱা লাগিছে।
এইখিনি আছিল মোৰ আজিৰ জুৱেলাৰী কালেকশ্যন। তো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু যদিও ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।